ইউটিউবে এতিয়া শৰ্টছতো পইচা দিব। নমস্কাৰ সকলোকে, ওয়েলকাম বেক টু উৎপল কাশ্যপ টেক। যোনে ইউটিউব কৰিম বুলি ভাবি আছা কিন্তু এতিয়ালৈকে ইউটিউবত ভিডিঅ' বনোৱা নাই বা দীঘলীয়া ভিডিঅ' বনাব পৰা নাই বা ধৰা দীঘল ভিডিঅ' বনাব গ'লে বহুত টাইম লাগে, পইচা লাগে অবভিয়াছলি, তো তোমালোকৰ কাৰণে এটা বহুত ভাল খবৰ। ইউটিউবে এতিয়া শৰ্টছতো পইচা দিব। 2023 অৰ্থাৎ এইটো বছৰৰ এই মাহটো অৰ্থাৎ জানুৱাৰী মাহৰ মাজৰ পৰা নহ'লে ফেব্ৰুৱাৰীৰ পৰা এটা নতুন প্ৰচেছ ষ্টাৰ্ট হ'ব, যিটো হৈছে শৰ্টছ মনেটাইজেশ্যন। IPP অৰ্থাৎ ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰেমত সোমাবৰ কাৰণে আগতে যিটো এটা ৰুল আছিলে যে 1000 ছাবস্ক্ৰাইবাৰ নহ'লে লাষ্ট 12 মান্থত 4000 ৱাটছ আৱাৰ, এতিয়া অলপমান এটা চেঞ্জ কৰি পেলাই আৰু এটা ক্ৰাইটেৰিয়া লগাই দিছে, সেইটো হৈছে 10 মিলিয়ন শ্বৰ্ট ভিউজ লাষ্ট 3 মান্থত। দেখাই আছোঁ মই স্ক্ৰীনত, চাই লওঁ। আগতে আছিলে যে 1000 ছাবস্ক্ৰাইবাৰ প্লাছ 4000 পাব্লিক ৱাটছ আৱাৰ 12 মাহত, আৰু এই দুটাই আছিল আগত। কিন্তু এতিয়া এই বছৰ নতুনকৈ এড কৰি দিছে যে যদি 10 মিলিয়ন শ্বৰ্টছত ভিউজ আহে লাষ্ট 90 ডেইজত, তেতিয়াহ'লে 1000 ছাবস্ক্ৰাইবাৰ কিন্তু লাগিবই। 1000 ছাবস্ক্ৰাইবাৰটো কমন হয়, তো আপুনি শ্বৰ্টছই মনিটাইজ কৰে বা ফুল ভিডিঅ' মানে দীঘল ভিডিঅ' মনিটাইজ কৰে, তো 1000 ছাবস্ক্ৰাইবাৰটো কম্পালচাৰী। তো তাৰে লগত এইটো এটা আছে ইয়াতে যে 4000 ঘণ্টাত ডাঙৰ ভিডিঅ'ত নহ'লে 10 মিলিয়ন ভিউজ শ্বৰ্টছত আহিব লাগিব লাষ্ট 90 ডেইজত। চ' এইটো আৰু এইটো হ'লেও আপোনাৰ ইউটিউব চেনেলটো মনিটাইজ হৈ যাব। চ' এইটো এটা বহুত ভাল খবৰ যোনে শ্বৰ্টছ ভিডিঅ' বনায় তেওঁলোকৰ কাৰণে। আৰু এইটো যিটো 10 মিলিয়ন শ্বৰ্টছৰ ভিউজ আছে, সেই বস্তুটো ষ্টাৰ্ট হৈছে অলৰেডি অক্টোবৰ 2022ৰ পৰা। চ' কেলকুলেশ্যন অলৰেডি ষ্টাৰ্ট হৈ গৈছে। ত' যোনে শ্বৰ্টছত ভিউজ অলৰেডি বহুতখিনি পাইছে, তো বহুত মানে চান্স বাঢ়ি গৈছে আৰু মনেটাইজ হোৱা। কিন্তু যাৰ চেনেলত দীঘল ভিডিঅ'জো আছে, শ্বৰ্টছো আছে, যদি মনেটাইজ হোৱা নাই মানে হ'ব গৈ আছে, তেওঁলোকৰ কিন্তু সেই শ্বৰ্টছৰ ৱাটছ আৱাৰটো মেইন ভিডিঅ'ৰ ৱাটছ আৱাৰৰ লগত কিন্তু কেলকুলেশ্যন নহয়। সেই দুটা কমপ্লিট ডিফাৰেণ্ট বস্তু। আৰু শ্বৰ্ট যিমান পাৰে নিজৰ অৰিজিনেল ভিডিঅ' ইউজ কৰিব। মুভিৰ পৰা কিবা ক্লিপ ইউজ কৰিলেও সেইটো অকণমান এডিট কৰি পেলাই ওপৰত ভইচ অভাৰ নহ'লে বা কিবা ক্লিপছ লগাই দিব, নহ'লে ৰিউজ কণ্টেণ্টত সেইটো মানে হেৰি হৈ যাব, ৰিজেক্ট হৈ যাব। চ' আৰু বেলেগ ক্ৰিয়েটৰৰ কণ্টেণ্ট ইউটিউবত ডাউনলোড কৰি পেলাই আপলোড কৰি নিদিব। চ' এইখিনি ক্ৰাইটেৰিয়া ফ'ল' কৰিলে একদম মানে মনেটাইজ হোৱাটো একদম খাটাং। এতিয়া হয় এটা ইম্পৰ্টেণ্ট কথালৈকে, শ্বৰ্টছটো মানে মোবাইলটো এনেকৈ দীঘলকৈ লৈ পেলাই ৰ'বা দেখাই দিছোঁ। এইটো ধৰি লওক মোবাইল ফোন। এইটো মোবাইল ফোনটোৰে যেতিয়া শ্বৰ্ট শ্বুট কৰে আমি এনেকৈ শ্বুট কৰোঁ, এনেকুৱা নহয়, হয়নে নাই? এনেকৈ নলওঁ আমি ফোনটো, আমি এনেকৈ লওঁ। চ' এনেকুৱাকৈ ভিডিঅ' শ্বুট কৰাৰ পাছত এডিট কৰিবৰ কাৰণে এটা ধুনীয়া ছফ্টৱেৰ মই লিংক ডেছক্ৰিপশ্যনত দি দিম, সেইটো ডাউনলোড কৰি পেলাই শ্বৰ্টছটো এডিট কৰিব পাৰে। একদম ধুনীয়া ইফেক্টছ দি কালাৰ গ্ৰেডিং আৰামছে কৰিব পাৰে, একদম ইজি টু ইউজ হয়। সেইটো হৈছে VN এডিটৰ, ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, ডাউনলোড কৰি পেলাই সেইটো ইউজ কৰি পেলাই শ্বৰ্টছ বনাব, বহুত ভাল ৰিজাল্ট পায়। আৰু এটা কথা, যদি এটা মানে 16:9 ৰেচিঅ'ৰ ভিডিঅ' আছে, তো সেইটো যদি আপুনি ডাইৰেক্ট মানে 9:16 কৰি দিয়ে, মানে দীঘল পৰ্ট্ৰেইট কৰি দিয়ে, তো কি হয় ভিডিঅ'টো মানে যিখিনি মেইন আহিব লগা বস্তু সেইখিনি নাহে, চাইডে কাটা যায়, গোটেইখিনি অকল মাজৰখিনি আহে। চ' সেই প্ৰব্লেমটো অভাৰকাম কৰিবৰ কাৰণে আৰু এটা ছফ্টৱেৰ মই দেখাই আছোঁ, সেইটো কৰিব লাগিব ডেস্কটপত, ফিল্মৰা বুলি মই দেখাই আছোঁ। এইটো হ'ল ফিল্মৰা ছফ্টৱেৰটো। ইয়াতে দেখিছেনে এক্সপেক্ট ৰেচিঅ' বুলি যিটো আছে, 16:9 ৱাইড স্ক্ৰীণ হৈ আছে, এইটোত গৈ পেলাই আমি কৰিব লাগিব পৰ্ট্ৰেইট 9:16, ঠিক আছে। 9:16 কৰাৰ পাছত এই অটো ৰিফ্ৰেম বুলি এটা অপশ্যন আছে ইয়াত। অটো ৰিফ্ৰেমত গৈ ইম্পৰ্টত গৈ পেলাই এটা মোৰ আগৰ এটা ভিডিঅ'ৰ এটা ক্লিপ এটা মই ইম্পৰ্ট কৰিলোঁ ইয়াত, ঠিক আছে। এইটো ইম্পৰ্ট হৈ গ'ল, কিন্তু এইটো ভিডিঅ'টো দেখিছে ন, হৈছে এটা ৱাইড স্ক্ৰীণ 16:9 ৰেচিঅ'ৰ ভিডিঅ'। এতিয়া এইটোক মই ম'শ্যন স্পীডটো মই ফাষ্ট কৰি দি পেলাই এইটো এতিয়া মই এনালাইজ কৰিম। এতিয়া এইটো যেতিয়া মই শ্বৰ্টছ বনাম, এতিয়া চাব ভিডিঅ'টো অকল মোকে ফ'কাছ কৰি থাকিব ভিডিঅ'টোত। এইটো কনভাৰ্ট কৰি আছে এতিয়া। চ' কনভাৰ্ট হৈ গ'ল, দেখিছে? এইটো মই একো কৰা নাই, ই অট'মেটিক মানে বস্তুটো মানুহটোৰ যিটো মানে ফ্ৰেমটোত মানুহটো আছে, ই অট'মেটিক সেই বস্তুটো কেটচ কৰি থাকে। তাৰপিছত আমি ভিডিঅ'টো ইয়াতে এক্সপৰ্ট কৰি দিম এতিয়া। চ' গাইজ, ভিডিঅ'টো আছিলে এনেকুৱা, ঠিক আছে। এইটো মই গৈ আছোঁ, এনেকৈ কেমেৰাত ধৰিব, পিছফালে কাৰোবাক দি পেলাই মই এনেকৈ গৈ আছোঁ, ঠিক আছে। এতিয়া অটো ৰিফ্ৰেম কৰি পেলাই এক্সপৰ্ট কৰা ফাইলটো এনেকুৱা হৈ গ'ল। এতিয়া এইটোত মোৰ ইমান এটা সেই মুভমেণ্টছ বেছি নাই, কিন্তু মই যদি স্ক্ৰীণখনৰ পৰা লেফ্ট ৰাইট মুভ কৰি থাকিলোঁ হয়, তো সেই অট'মেটিকেলি ফেটছ কৰিলে মানুহটো কোনখিনি জেগাত আছে। মোৰ আৰু অটো ৰিফ্ৰেমিঙৰ ওপৰত যদি বেলেগকৈ এটা ছেপাৰেট ভিডিঅ' লাগে যে মানে
কেনেকৈ মিলাম যদি মুভমেণ্টটো বহুত বেছি থাকে মানুহটো তেতিয়াহ'লে পূৰা 9:16 কেনেকৈ ফ্ৰেমত একদম মাজত মানুহটো আনিম গোটেই ভিডিঅ'টোত 30 ছেকেণ্ডে হওক বা 1 মিনিটৰে শ্বৰ্টছ হওক চ' এইটোৰ ওপৰত যদি ডিটেইলছ ভিডিঅ' লাগে তেনেহ'লে ডিটেইলছ দিম নহ'লে আপোনাৰ নিজে ইউটিউবত বেলেগৰ ভিডিঅ' চাইও কৰিব পাৰিব বহুত বেছি ইমান ৰকেট চাইন্স একো নাই চিম্পুলে হয় তাই যেতিয়া মজাকৈ শ্বৰ্টছ বনাওক চেনেল মনিটাইজ কৰক এনজয় কৰক আৰু যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব নেক্সট ভিডিঅ'টো লগ পাম টিল দেন টেক কেয়াৰ বাই বাই